Hello guys, welcome back to my YouTube channel. আজি আমি গৈ আছো মানাহ ৰাষ্ট্ৰীয় উদ্যান। সো বলক ভিডিওটো আগলৈ কি হয় চাওঁ ক'ত কেনেকৈ ফুৰো। এই নদীখনৰ নামটো হৈছে বেকি নদী। আমি এতিয়া বৰপেটাত বাজনী ঘৰত আছোহি। বাজনী ইয়াতে বিয়া হৈছে। সো বাজনীয়ে আমাক সকলোবোৰ জেগা দেখাইছে, ফুৰাইছে। এয়া দেখিছে জিপচিবিলাক ভাড়ালৈ নিব পাৰে আপোনালোকে ইয়াতে ৰখি থাকে আপোনালোকে ভাড়াত নিব পাৰে। এতিয়া আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ একদম সন্মুখত পালোহি। এতিয়া আমি ইয়াতে অলপ ৰখি মেলি ঘৰৰ পৰা অনা চাহ তাহ আৰু কিবাকিবি খাই ল'ম আৰু যিহেতু ঘৰৰ পৰা একো নোখোৱাকৈ আহিলোঁ, অলপ ৰাতিপুৱা আহিলোঁ। চ' এয়া মানি বুটলিছে ইহঁতি। সেইখিনি চাহ ইমানকৈ পালোঁ। চাহ দেখুৱাই দে। আজি ঘৰত গৈ খামগৈ আমি। আৰু নেমু পুলি এটা পালোঁ, চাহ নেমু পুলি এটা পালোঁ, সেইটো লৈ ল'লোঁ। ঘৰত গৈ ৰুব হেনো। চটকাট মাৰিছোঁ আৰু হাই পিহু, তুমি কি কৰিছা? কি হয় ভিডিঅ' অ' ইমান শামুক খাব ন আৰু দেখবো নাতে বা বহুত নিচা লাগে নিচা নাপায়ে
আমি এতিয়া আহিছোঁ কিবা এটা খাই ল'বলৈ আব ৰেষ্টুৰেণ্ট আব মিনিং বাইদেউ অসমীয়াত কৈ দিয়াচোন আব মিনিং কি বৌ বাইদেউ চ' আজিৰ দিনটো এনেকৈ পাৰ হৈ গ'ল এতিয়া আমি ঘৰমৰা হৈছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ বাই বাই